হেল্ল' গাইজ, পুনৰ এটি নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোকে সকলোৱে ভালেই আছে। তো মই আজি বস্তু এটা অৰ্ডাৰ কৰিছিলোঁ ফ্লিপকাৰ্টত, 1 টকা গাইজ, মাত্ৰ 1 টকা। তো বস্তুটো আহি পাইছে আৰু ল'ৰাজনে মোক ফোন কৰিছে, ফ্লিপকাৰ্টৰ যি ডেলিভাৰী বয় থাকে, তো ডেলিভাৰী বয় ল'ৰাজনে ফোন কৰিছে, ইয়ে মোৰ দোকানৰ কাষত আহি ৰৈ আছে বুলি কৈছে। তো আমাৰ দোকান আছে বজাৰত, তো বজাৰৰ দোকানত আহি ৰৈ আছে। তো বলক বস্তুটো লৈ আহোঁ। তো কি বস্তু আহিছে আপোনালোকে চাওক, 1 টকাত মাত্ৰ কি বস্তু পায় ফ্লিপকাৰ্টত আজিৰ দিনত। তো বলক চাই লওঁ বস্তুটো। পকৰ পৰা ডাইৰেক্ট আহিছে না? এইটো কি মোৰ নেকি পাৰ্চেল না বেলেগৰ? আজি এটা ফ্লাক্স এটা আহিব লাগে মোৰ। সিটা নেকি? ইটা নেকি? এই দুটা নেকি? ইমান অৰ্ডাৰ দিছিলোঁ না? এইটো ফ্লাক্স কিমান আছে প্ৰাইচ? এতিয়া 2 টাকা না 1 টাকা হ'ব? 1 টাকা। এই 1 টাকাত অৰ্ডাৰ দিছিলোঁ। এইটো 1 টকাত মানে আচলতে এতিয়া হেৰি কইনত দিছিলোঁ অৰ্ডাৰ। হা, এইটো আছে 72, এইটো আছে 172। তিনিটা পাৰ্চেল আহি গ'ল মোৰ। এইটো অৰ্ডাৰ কৰিছিলোঁ ফ্লিপকাৰ্টত, তো আহি পালে। এইটো আচলতে ফ্লাক্স অৰ্ডাৰ কৰিছিলোঁ মই। তো ফ্লাক্সটো মই এতিয়া অপেনিং কৰিম। ফ্লাক্সটো কেনেকুৱা কি ৰিভিউ মই গোটেইখিনি দেখুৱাম আপোনালোকক। তো চাই থাকক ভিডিঅ'টো, মিছ নকৰিব। তো গাইজ, ফ্লিপকাৰ্টত অৰ্ডাৰ কৰিছিলোঁ ফ্লাক্স এটা। তো ভিতৰত ফ্লাক্স আছে নে কিবা বেলেগ বস্তু আছে মই দেখুৱাই আছোঁ। তো বেলেগ বস্তুও হ'ব পাৰে, তো চাই থাকক। ময়ো চাওঁ কি আছে, ফ্লাক্সে আছে নে কিবা বেলেগ বস্তুৱে আছে, চাই লওঁ। ষ্টিকাৰ মাৰা আছে, এইবিলাক ফ্লিপকাৰ্টৰ ষ্টিকাৰ, প্লাষ্টিক হেৰিকৈ মাৰা আছে। ফালি চিৰি উলিয়াই দিম আৰু। কাগজ এখন আছে ইয়াতে, বিলখন মই পিছত দেখুৱাই দিম আপোনালোকক। এইটো ফ্লাক্স, ইয়াৰ ভিতৰত এইটো ফ্লাক্স। এইটো চাহৰ ফ্লাক্স, ফ্লাক্সে আছে ভিতৰত। এইটো আচলতে ফ্লিপকাৰ্টৰ ফ্লাক্স হয়, স্মাৰ্ট বাই ফ্লিপকাৰ্ট বাই স্মাৰ্ট। এইটো একচুৱেলি মই পইচা দি লোৱা নাই, এইটো কইন জমা হৈছিলে মই ফ্লিপকাৰ্টত বস্তু কিনোতে। তো কইনটো দি পেলাই এইটো ফ্লাক্স লৈছোঁ, চাহৰ ফ্লাক্স। আপোনাৰ দোকানত গ'লে মানে চাহ তাহ অলপ লৈ যাব পাৰোঁ, দোকান আছে আমাৰ জানেইটো। তো ভিতৰৰ ফালে চাওক, ভিতৰৰ ফালে কিবা পেকেট এটা আছে। এইটো কিবা এটা পেকেট থাকে ইয়াতে, পোক পতংগ নধৰা কিবা থাকে আৰু কি নাজানো। ভিতৰৰ ফালে গ্লাছ নাই, ষ্টিলে হয়। ভিতৰৰ ফালে ষ্টিল আৰু বাহিৰটো গোটেই ষ্টিলৰ হয়। আৰু এইটো সোপা ঢাকনা। তাৰপিছত এইটো থাকিব মুখত, এইটো লগাব লাগে। তো এইটো আচ্ছা, এইটো খুলি দিলে এনেকৈ মানে পিছফালে ঢাকনা। এইটো সোপাটো এনেকৈ মাৰি দিলে এইটো সোমাই গ'ল ভিতৰত। তো চাহটো এনেকৈ ওলাই নাহে হা। তাৰপিছত যেতিয়া এইটো খুলি দিম, এইটো পিছফালে মানে ঠেলা খাই যায়। তো এইফালে চাহটো ওলাই যায়, সোমাই পেলাই এইফালেদি ওলাই আহে। তো এইটোৱে হৈছে ৰিভিউ ফ্লাক্সৰ। তো আপোনালোকেও যদি কোনোবাই অৰ্ডাৰ দিব বিচাৰে ফ্লাক্সটো, এইটো মাত্ৰ 1 টকা। 1 টকাত পায় এইটো গাইজ ফ্লিপকাৰ্টত। মই এইটো 1 টকাত আনিছোঁ। কিন্তু এটা কথা, ফ্লিপকাৰ্টত আগে পিছে বজাৰ কৰি থাকিব লাগিব আপোনালোকে। আগে পিছে যদি বজাৰ কৰি থাকে তেতিয়াহ'লে মানে কি পইণ্ট জমা হয় কিছুমান। পইণ্ট জমা হ'লে এইটো 1 টকাত দিয়া আপোনাৰ, 1 টকাত, মাত্ৰ 1 টকা। এইটো চাওক, বিলটো চাওক, মই দেখাইছোঁ, আপোনালোকে বিশ্বাস নকৰিব। এই টোটেল 1 টকা, মাত্ৰ 1 টকা। 1 কুইণ্টিটি 1 প্ৰাইচ আছিলে আপোনাৰ 0.84 প্ৰাইচ। পইচা দিবলগীয়া হৈছে 1 টকা। এইফালে ছাইডত মাত্ৰ 1 টকা। 1 টকাত পাইছোঁ এইটো ফ্লাক্স। তো আপোনালোকে যদি ল'ব বিচাৰে ফ্লিপকাৰ্টৰ পৰা, তো ল'ব পাৰে 1 টকাত। 1 টকাত পাই গৈছে, 1 টকাত। এইটো আছিল ফ্লাক্স, ফ্লিপকাৰ্টত অৰ্ডাৰ কৰি লৈ আহিছিলোঁ।
তো ফ্লাস্কটো ভালেই বুলি ক'ব পাৰিব কাৰণ 1 টকাত পাইছোঁ 1 টকাত এনেকুৱা এটা ফ্লাস্ক পালে আৰু কি বেয়া বুলি ক'ম বহুতেই ভাল 1 টকাত যদি এটা ফ্লাস্ক পায় আপুনি তো 1 টকাত কি পায় আজিকালি একো নাপায় তো ফ্লিপকাৰ্টে মাত্ৰ 1 টকাত দিছে এনেকুৱা ফ্লাস্ক তো এইটো বেয়া বুলি ক'ব নোৱাৰি আৰু ভাল মানে ভালেই আৰু বহুত ভাল আৰু এনেও ইমান বেয়া নহয় কাৰণ ভিতৰত কিন্তু গ্লাছ নাই গ্লাছ থকাটো কেতিয়াবা ওপৰৰ পৰা ধমকৈ পৰিলে ফাটি যায় ভিতৰত ফাটি গ'লে গ'ল আৰু ফ্লাস্কটোৰ কাম নাই তো এইটো ফাটি নাযাব তো ষ্টিল আছে ভিতৰৰ ফালেও ডাবুল আছে ওপৰত ষ্টিল আছে আৰু ভিতৰত আৰু এটা ষ্টিলৰ মানে এটা হেৰি আছে মানে বেলেগকৈ এটা ষ্টিলৰ মানে এই আৰু কি বুলি ক'ম মানে বেলেগকৈ এটা ষ্টিলৰ বটল নিচিনা সোমোৱা আছে তো ওপৰৰ তৰফটো বেলেগ ভিতৰৰ তৰফটো বেলেগ তো গাইজ এনেকুৱা ধৰণৰ মই মাজে মাজে ভিডিঅ' বনাই থাকোঁ ব্লগিং ভিডিঅ' বনাই থাকোঁ আৰু ভিডিঅ'বিলাক আপোনালোকে চাই থাকিব তো চালে ভাল লাগে আৰু চাই পেলাই লাইক কৰিব কমেণ্ট কৰিব ছাবস্ক্ৰাইব কৰিব একেবাৰে নাপাহৰিব তো আজিলৈ এইখিনিতে ভিডিঅ'টো এৰিছোঁ তো ধন্যবাদ নেক্সট ভিডিঅ' বনাই আছোঁ চাই থাকিব